হোৱাটছআপ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল নমস্কাৰ মই ৰিমলি মই আপোনালোকক স্বাগতম জনাইছোঁ পোনপ্ৰথমে আপোনালোকক সকলোকে নৱবৰ্ষৰ বহুত শুভেচ্ছা আৰু আজি ব্লগটো পুৰা একদম ষ্টাৰ্ট কৰি দিছোঁ আজি 2023 ৰ প্ৰথম দিন 1 জানুৱাৰী আৰু আমি আজি খাম আজি খানা আৰু মোৰ পিছফালে এই ত্ৰিপল চিলপল দানি পুৰা খানা আয়োজন হৈ আছে अभी मजा आएगा ना भिड़ो तो চাই যাব ভিডিওটো শেষলৈকে আজি মই এতিয়া যাম প্ৰথমে দোকানত যাওঁ অলপ কাম আছে এইখিনি কৰি আহোঁ তাৰ পিছত আপোনালোকক ইয়াৰে পৰিৱেশবিলাক দেখাই আছোঁ গাইজ অলপ পিছত আহি আছোঁ খানাৰ ঠাইত প্ৰথমে ঘৰৰ পৰা আহিলোঁ বজাৰৰ পৰা আহিছোঁ যেতিয়া বস্তুখিনি থৈ আহোঁ তো এই ঘৰে নাই তো চাই যাব ভিডিওটো মোৰ শেষলৈকে আজি ধামাকা ভ্লগ হ'ব একদম খানা হৈ গৈছে একদম আমাৰ পিছফালখন চব পুৰা খানাত লাগি গৈছে আৰু দেখাই যাম আপোনালোকক চিনবিলাক এতিয়া আৰু আহি গৈছোঁ আমাৰ মানে খানাৰ জেগাত আপোনালোকক দেখাই আছোঁ ৰ'ব তো এতিয়া গাইজ মজাছে আমাৰ খানা আয়োজন হৈ আছে এতিয়া হৈ আছে আমাৰ ভাজি বনাইছে আৰু মাছ ভাজি আছে তো আমাৰ আজি আয়োজন হৈছে মাছ মাংস মাটিমাহৰ দাইল চব্জি মিক্স চব্জি আৰু এখন ভাজি নেচেৰা আলু এনেকৈ মিক্স কৰি আৰু আছে কৰ্দৈ টেঙা টক লগত আছে কণী আৰু এইখিনি আৰু মাজত কিবা কিবি খাম মই দেখাই যাম আৰু আমাৰ এতিয়া অলপ আঞ্জা ভাত হৈয়ে গ'ল এতিয়া চব্জি হৈ গৈছে লগত আৰু হৈ গৈছে ইফালে মাটিমাহৰ দাইলখনো ৰেডি হৈ গৈছে আমাৰ আৰু এতিয়া বাকীখিনি কৰি আছে ক্লিপ লৈ আছোঁ এয়া আমি মাছ বনাইছোঁ মাংস এতিয়া আমি খাই আছোঁ চাহ বিস্কিট আৰু চাহ লগতে এইফালে আমাৰ খানাও আয়োজন কৰি আছে খুৰীমাহঁতে আমি যাম এতিয়া জলফাই বিচাৰি বেলেগৰ পিছফালে দি সোমাইছোঁ গাইজ নকনা বাৰু তলত দেখোন নাই আকৌ ইমান চাফা এইটো এটাই বেছি জলফাই নাপালোঁ কিন্তু আমি হাৰ মানা নাই এইকেইটা হ'লেও লৈ আহিছোঁ মুঠতে খাম আৰু জলফাইৰ অভিযান চলি আছে আমি আৰু এটা আইতাৰ ঘৰত যাম যদি পাওঁ ভাল কথা নাপালে আৰু সেইকেইটাকে খাই দিম চবতে বাৰী ঘূৰি আছোঁ আৰু আমি চাওঁ ঠাণ্ডাটো আমি সুন্দৰ জেগাত আহি গৈছোঁ আমি কি পালোঁ এতিয়া জলফাই পাই গ'লোঁ এতিয়া ধুনীয়াকৈ মজাকৈ ডাঙৰ জলফাই তো আমি এতিয়া পূৰা জলফাইৰ টেঙা খাম জলফাইৰ লগত ধনিয়া সানি আৰু ভিডিঅ'টো বহুত লম্বা কৰা নাই আহিছে কাৰণ মই লাগি থকা নাই আৰু বাইদেউহঁতো নাছিলে এইমাত্ৰ হৈছে তাই গণেশ মন্দিৰত গৈছিল যাই সেইটোৱেতো গাইজ আমাক নককে যায় समझ रहे हो ना बनाए गाइस
মিক্স টেঙা টেঙা কেনে আছে টেঙা সোৱাদ লাগিছে ৰ'দটো পৰি আছে নে খাই টেষ্টি লাগিছে আজয় আমি এতিয়া লৈ আহোঁ পানী তো পানীখিনি লৈ আহোঁ আমি খোৱাৰ কাৰণে মাতটো চাই দিয়া একবাৰ আমি এতিয়া কি খাম ভাত খাই দিওঁ না কি আমি এতিয়া ভাত খাই দিম ভাত আহি গৈছে ভাত মাহৰ দালি এনেকৈ বাৰ্তালাপ কৰিছোঁ আৰু আমি নে কি ক মমি মিছ কৰি দিলা তুমি আমাৰ মেইন এইটো মজা আছে ভাত খাই দিলোঁ আৰু এতিয়া আমি আইতাক দি থৈ আহিলোঁ ভাত আইতা যাব নোৱাৰে যিহেতু এইকেইটা হৈছে আমাৰ চানা পোনা ঘৰৰ খাই পুৰা সৰু এতিয়া আহি গ'ল কি কম আজি খানা খালো অঁ কেনে লাগিল খানা খাই ভাল লাগছে খানা খাই দে দে ৰাজা খাইছে নে নাই ভাত মস্ত বদমাছি প্লাষ্টিক জ্বলাই দিম আৰু এইফালে জ্বলি আছে খানা প্ৰদূষণ নকৰোঁ আৰু আমি খালো খেঞ্চি খাই কিনে পেলাই দিওঁ আৰু নহ'লে আৰু গৰু ছাগল গিলাৰ অসুবিধা হ'ব যিহেতু আমাৰ এখন ফিল্ড আৰু ইয়াতে আমাৰ গৰু ছাগলীবিলাক দিয়া যায় আমি এতিয়া এই মানে জুইত জাপি দিম আৰু পাতবিলাক যিবিলাক পাত পেলাইছিল চাৰিওফালে পৰিৱেশটো যাতে প্ৰদূষণ নাই আৰু কি মজা ভিউ আমাৰ গাঁৱত মনিকা একদম ধুনীয়া টেষ্টি টেষ্টি আঞ্জা কেনেকুৱা হৈছে ধুনীয়া মজা বছৰ আৰু খাম আমি হাঁহৰ মাংস ভাত দালি বঢ়িয়া আছে